আপোনালোকক আমি লৈ যাম এটা ৱাটাৰফল, য'ত আপোনালোকে ৱাটাৰফল চাবলৈ হয়তো বহুতে চেৰাপুঞ্জী যায়, চেৰাপুঞ্জীতকৈ ভাল বুলি ক'লেও বেয়া নহ'ব। গতিকে আপোনালোকে অতি ওচৰতে আছে, যোন আহিব বিচাৰে আহিব পাৰিব। তো আজি আমাৰ যাত্ৰা আৰম্ভ হ'ব, তালৈ আমাৰ ডেষ্টিনেশ্যন হ'ব আজি চেঁচা। টিকাফটা ৰ'দ দিছে, ৰ'দত খাব লাগিব নেমুৰ লগত আৰু কিবা কিবি বহুত আছে। গতিকে সবিশেষ চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া আমি নেমু কাষ চাপিছোহি। এয়া আছে নেমু গছ, এয়া হৈ গ'ল নেমু। এয়া আমাৰ ফচলি আছে। আজি ফচলি মন বহুত বেয়া, খং দেখিছেনে? খং আজি গুণ সত্য লক্ষণ বুলি কয়, মানে এইটো বেয়া লক্ষণ। কিন্তু ফচলীয়া মিচিক মাছাক হাঁহি থাকিলেও পেটত বৰ ডাঙৰ খং এটা আছে, গম পাইছেনে? আপোনালোকে মুখৰ ভজ দেখিছে। এয়া আমাৰ দদৌ আহি গ'ল। এইটো আছেই মানে আৰু এইটো মানে থাকেই আৰু লগত। সেইয়া দেখিছা নাই, তাই কি কৰি আছে ঠিক নাই। কিন্তু এই পকাত হাঁহিটো দেখিছেনে বাৰু? হাঁহিটো মেইন, গম পাইছে নাই? মানুহে কয় মানুহজনী মেইন, মই কওঁ হাঁহিটো মেইন। গতিকে আপোনালোকে জনাব এই হাঁহিটো কেনেকুৱা লাগিছে, ঠিক আছে? এয়া দেখিবলৈ পাইছে আপোনালোকে, অলপ আগত ইমান ৰ'দ আছিলে, আমি কৈছিলোঁ যে টিকাফটা ৰ'দ, আৰু এতিয়া চাওক কি বতৰৰ সলনি। ডিম্পু বৰুৱাই কোৱা নিচিনাই হৈছে, বতৰৰ মহিমা আৰু ছোৱালীৰ মহিমা একো ধৰিব নোৱাৰি, একেই হৈছে। দেখিছে নহয় আপোনালোকে, ইমান ধুনীয়া প্লেনিং, বস্তু পাতি যোগাৰ কৰি যাবলৈ ওলাইছিলোঁ, আৰু এয়া চাওক দাদা মনটো চাওক। বহুত বেয়া লাগিছে ৰাইজ, সঁচাকৈ বহুত আশা কৰি নেমুটেঙাও ছিঙিলোঁ, বাইকতো বস্তু বান্ধিলোঁ, কিন্তু এতিয়া বতৰে যি লটি দেখুৱালে বহুত দুখ লগা হৈছে কথাটো। এয়া চাওক, এই নেমু ছিঙিলে, নেমু অথনি ইমান ৰ'দত নেমু ছিঙি এতিয়া বতৰ চাওক। বেয়া লাগিছে। দাদাৰ লগতে ময়ো যাম বুলি ভাবিছিলোঁ, এতিয়া হ'ল এয়াহে। তাকে আমি বৰষুণটো এৰে যদি চাওঁ, যদি যাব পাৰোঁ নে কি কোৱা? বৰষুণ এৰিলে যাম, 11টা বজাত বৰষুণ এৰিলেও যাম। আমি আপোনালোকক অকণমান হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম চেঁচানো কেনেকুৱা, চেঁচা জেগাটো কেনেকুৱা পিকনিক স্পটৰ ফালৰ পৰা। তো আপোনালোকক অকণমান হ'লেও দেখাবলৈ চেষ্টা কৰিম। বৰষুণ এৰিলেই আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু। তো তেতিয়ালৈকে আচলতে যি যাম বুলি আপোনালোকক কৈছিলোঁ প্ৰথমতে ৰাতিপুৱাই, বহুত দেৰি ৰোৱাৰ পিছত এতিয়া বৰষুণ কম নোহোৱাত আমি গাড়ী লৈ ওলাইছোঁ। তালৈকে যাব নোৱাৰিবও পাৰোঁ, হয়তো ইমান পাহাৰৰ ভিতৰলৈ যোৱাটো আজি পচিবল নহ'ব পাৰে, কিন্তু যিমানটো পাৰোঁ আপোনালোকক দেখুৱাম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ব'লক। এতিয়া বন্ধুসকল আমি ওলাইছোঁ, হাফ পেণ্ট, হাৱাই চেণ্ডেল আৰু তলত এটা গেঞ্জি, মানে যিটো স্পৰ্টৰ টাইমত মই খেলাৰ সময়ত ব্যৱহাৰ কৰোঁ সেইটো, আৰু ওপৰত এটা এনেই লগাই ল'লোঁ, আৰু যিহেতু ঠাণ্ডা বতৰ নে কি কয়। আৰু এতিয়া আমি আমাৰ বসন্তীক উলিয়ালোঁ। আজি বসন্তীক লৈ যোৱাৰ কথা নাছিলে, আজি আমাৰ ভাইটিৰ বাইকত যোৱা কথা আছিলে, কিন্তু বতৰে যি ঢকা দিলে, ঢকাত আমাৰ ঠেকা লাগি গ'ল। ঠেকা লগাৰ ফলত আমি এনেকুৱাকৈ ওলাই আহিবলগীয়া হ'ল, আৰু কি কৰিব, উপায় নাই আৰু এতিয়া আমি আহি পালোহি দুৰপাং নদী ন? য়েছ, এইটো দুৰপাং নদী পালোহি। আৰু আপোনালোকে ভিউ চাওঁচোন, এয়া চাওক দুৰপাং নদী। বন্ধুসকল এয়া দেখিছে আপোনালোকে, আমি আহি এয়া পালোহি চেঁচা। এইটো চেণ্টাৰ টাইপৰ এটা চেণ্টাৰ আছে। ইয়াত আমাৰ পাপু আহিলে, আমি পাপুকো লগ পালোঁ। কিন্তু এতিয়া চাওকচোন বাৰু বতৰৰ কি মহিমা। আমি ঘৰৰ পৰা ওলাওঁতে প্ৰথমতে ঠিকেই আছিলে, তাৰপিছত আকৌ আহিলে দবাপিটা বৰষুণ। এতিয়া আকৌ আহিলে এতিয়া ৰ'দ ওলাইছে, বতৰটো অকণমান ফৰকাল কৰিছে। কিন্তু ভিতৰলৈ যাবগৈ নোৱাৰিম চাগে, যিহেতু তাত হাতী ওলাই আছে বুলিও শুনিব পাইছোঁ, স্থানীয় লোকে কৈছে। আৰু আমি লৈ আহিলোঁ আজি বসন্তীক, গতিকে এইটো বছ কি বাত নহয় তালৈ যোৱা। তো অন্য দিনা দেখাম, কিন্তু এইটো হ'লেও অকণমান আগলৈকে যাম। ব'লক তেতিয়াহ'লে। পাহাৰৰ মাজে মাজে আমি এতিয়া যাব চেষ্টা কৰিছোঁ। চাওক আপোনালোকে ভিউ। সকলে আমি পালোহি আহি চেঁচা।
দেখিছে চেঁচা পাহাৰ যিহেতু আজি পানী অলপ বাঢ়িছে পাহাৰৰ ওপৰলৈ যোৱাটো পচিবল নহ'ব বুলি কৈছে গতিকে আমি এফালৰ পৰা এনেকৈ কৰি যিমানটো পাৰোঁ দেখাম আপোনালোকক আৰু আজিতো বহুত বেয়া লাগিছে একচুৱেলি অন্তৰৰ পৰা বহুত দুখ লাগিছে বহুত আশা কৰি আহিছিলোঁ ভাবিছিলোঁ যাম আগলৈকে কিন্তু এতিয়া যিহেতু যাব নোৱাৰিলোঁ এইফালে চোৱা এইফালে এই মিচিকিয়া হাঁহি ওলাইছে যিহেতু বহুত মন চন মাৰি আহিছিলে নমস্কাৰ এইজনক দেখুওৱা এইয়া ধুনীয়া ল'ৰাটো কেনি গ'ল ধুনীয়া ল'ৰা পলাইছে বহুত বেয়া বৰষুণ আহিব কিন্তু একো নাই নিশ্চয় এইফালখন পাৰ হওঁ নদীত পানী কিমান হ'ব ঠিক নাই কিন্তু গ'লেহে গম পাম তো ব'লক চাই থাকক এয়া চেণ্ডেল খুলি লৈছোঁ পূৰা মাৰি দিছোঁ ইয়াত পলস আছে ভালকৈ চাই আহিবা দেই সোমাই যাবা আকৌ তো আমি এইফালে যাম এতিয়া অ' মাই গড বহুত ফুল আছে দেই ভাই এই মোবাইল ধৰা আহি উৰি যাব বাপৰে ইমান সুদ কেনেকুৱা লাগিছে কিন্তু বতৰটো যদি ভাল হ'ল আৰু ভাল লাগিলে হয় চেণ্ডেলটো পিন্ধি ল বঢ়িয়া ভাল হৈছে আহি যা চেণ্ডেল পিন্ধি এই লং পেণ্ট চব ইয়ালৈ চব পাৰ হৈছে অ' মাই গড পানীটো দলিয়াই দিয়া মই নধৰো দেই ভাই দিয়া এইফালে দিয়া মই ধৰিছোঁ দিয়া কেনেকুৱা লাগিছে বহুত বেছি হেল্ল' এই বগা গাড়ীখন দেখিছে না আমি আছিলোঁ দেখোন আমি আহি আছোঁ খোজকাঢ়ি দেখিছে মোৰ পিছত আছে এয়া আকাশ আৰু এইফালে আছে পাপু আৰু এইফালে আছে বেষ্ট ফ্ৰেণ্ড আৰু এজন আহি আছে সেইজনৰ কাৰণে ৰৈ আচলতে আমি বহুত বৰিং হৈ গ'লোঁ বহুত টাইম ৰ'ব লগা হ'ল আৰু এতিয়া আমি যাম এতিয়া এইফালে বহুত দূৰ খোজকাঢ়িব লাগিব এইফালে চাওক এয়া এনেকুৱা লাগিছে যেন ডাৱৰ ফাটি পাহাৰ সোমাই গৈছে ওপৰলৈ কিন্তু কেনেকুৱা লাগিছে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিহেতু আজি বহুত কষ্ট কৰিছে কিমান কষ্ট হৈছে সিহঁতেও কৈছে গতিকে মোৰ মুখলৈ নহ'লেও সিহঁতৰ মুখলৈ হ'লেও চাই পেলাই কৰি দিব এইজনে সেই মানুহজন যিজনৰ কাৰণে আমি ৰৈ আছিলোঁ অতি ইমান সময় এজন চুলবুল পাণ্ডে বুলি কৈছে এতিয়া পাপুৱে কিমান কষ্টৰ ফলত আহিছে আপুনি এতিয়া ফাইনেলি আহি পাই গ'লি নদীৰ পাৰে এয়া কহুৱা পানীখিনি ঘোলা মানে আজি বৰষুণ যে আজি বহুত বৰষুণ দিলে আগবেলাটো সেইটো কাৰণে পানীটো ঘোলা হৈছে অকণমান আগলৈ কি হাতী আছে কেতিয়াবা ওলাই আছে 15 দিনমান হ'ল কিমান আছে 3টা আগলৈ যাব নোৱাৰি এই চুইচ গেটলৈকে যাব পাৰে নাই ক'লৈকে যাব নোৱাৰি ৱাটাৰফল যাব নোৱাৰি এই চাওক ভাইটিয়ে ক'লে যে আজি ইয়াত হাতী ওলাই আছে আৰু আমি যাব নোৱাৰিম কিন্তু ভেৰি বেড বহুত দুখ লগা বিষয় আমি বহুত আশাকৈ আহিছিলোঁ আমি আহি আছোঁ এতিয়া এয়া খোজকাঢ়ি যিহেতু বহুত দুখ লাগিছে একচুৱেলি আমি ভবা নাছিলোঁ ইয়াত এনেকুৱা হ'ব বুলি ইয়াত আগত বনৰীয়া হাতী আছে বুলি কৈছে যাবলৈ মানা কৰিছে তো আমি বেছি আগলৈকে যাব নোৱাৰিম চাগে তো যিমান দূৰ পাৰোঁ যাম আৰু কিন্তু বেছি আগলৈ যোৱাটো বেছি ভাল নহ'ব আমি পাইছিলোঁ এয়া পাহাৰ চেঁচা পাহাৰ যি আছিলে তো বন্ধুসকলে এয়া দেখিছে আপোনালোকে এয়াই পালোহি এয়া পাহাৰ আৰু এতিয়া চবৰে মূৰত এটাই চিন্তা এই নদীখন কেনেকৈ পাৰ কৰি যাব যিহেতু ইয়াত ফুট আছে আৰু এই চাওক এই 4জন এতিয়ালৈকে তাত ৰৈ আছে আৰু এই নদীখন যে দেখিছে এয়া নদী পাৰ কৰিবলৈ চিন্তা কৰি এইকেইজন তাতে ফাইনেলি বন্ধুসকলে আগবাঢ়িছে এতিয়া কি পাৰ কৰিলা তুমি প্ৰশান্ত মহাসাগৰ পুৰা আগে মই পিছে
তো একচুৱেলি আমি ভবা নাছিলোঁ যে আমি আধা ৰাস্তাৰ পৰা ঘূৰিব লাগিব, যিহেতু আমি এতিয়া আহি আৰু আগলৈ বহুত আছিলে, কিন্তু ইয়াত যি ডাঙৰীয়া এবাৰ আছে বুলি কৈছে জংঘলী, তো আমি সেইটো কাৰণে বেছি আগলৈ নাযাওঁ, কিয় ছেল্ফ ছেফটিটো মেইন। আমি আকৌ কেতিয়াবা আহিম, আজি যিমানটো পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। এইটো একচুৱেলি বহুত ডাঙৰ পিকনিক স্পট হয়, বহুত ধুনীয়া। আপোনালোকে কোনোবাই যদি ইচ্ছা কৰে আহিব পাৰে। তো বন্ধুসকল বহুত দূৰ আহিলোঁ খোজকাঢ়ি, ভাগৰো লাগিছে, আৰু ঘৰৰ পৰা ফচলীয়া কিবা কিবি দি পঠাইছিলে বোলে, টিফিন বনাই মেলি গম নাপাওঁ। তো আমি সেয়া উলিয়াই যি পাৰোঁ অকণমান খাই লওঁ কিবা কিবি। আপোনালোকে চাব পাৰে, এয়া মাংস দি পঠাইছে, এয়া ৰুটি, আৰু এয়া হৈছে আমি। কেনেকুৱা বনাইছা? একদম আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ মিছ পচলি। বেয়াকৈ বনাইছে বুলি ক'বও নাই, ঘৰত আকৌ বিপদ আছে। বেয়া হ'লেও ভাল, বেয়া হ'লেও ভাল বুলিয়ে ক'ব লাগিব এতিয়া। এই ৰুটি এইটো ৰ'দত অহাৰ কাৰণে জ্বলি গ'ল পোকৰটো। কেছ নাই, কেছ নাই, কেছ নাই, কেছ নাই, চব চলি যাব, চব চলি যাব। এনেকৈ ল'ব, এনেকৈ ধুনীয়াকৈ মাংসত ডুবিয়াব, যেনেকৈ ডুবিয়াই আৰু তাৰপৰা কেনেকৈ খাব, এনেকৈ। বহুত দূৰ আহিলোঁ, আহি এতিয়া এয়া পালোহি। ইয়াৰ পৰা আগলৈ যাব পাৰি বহুত, কিন্তু এতিয়া আজি যাব নোৱাৰি, যিহেতু আজি আগফালে হাতী আছে বুলি কৈছে, বনৰীয়া হাতী, গতিকে ইয়াৰ পৰা আগলৈ আৰু আগ নাবাঢ়োঁ আজি। আৰু যদি আপোনালোকে ভাবে যে পিকনিক স্পট এটা বিচাৰি আছে, যে ওচৰত এইফালে অসম অৰুণাচলৰ সীমান্তৱৰ্তী এৰিয়া, ইয়াত চেঁচা এইফালে ৱাটাৰফল আছে ভিতৰত, যদি পিকনিক খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত পিকনিক খাবহি পাৰে। ধুনীয়া জেগা আছে। আমাৰ কেমেৰামেনক অকণমান মই ক'ম যে এইফালে পিকনিক খোৱা জেগাবোৰ দেখুৱাই দিব পাৰে, প্লেছত পিকনিক খাব পাৰে। আৰু আজিলৈ তেতিয়া ইয়াতে সামৰোঁ। আৰু যিমানটো ভাল হ'ব বুলি ভাবিছিলোঁ, বা যিমান দূৰ আমি যাম বুলি ভাবিছিলোঁ, সিমান দূৰ যাব নোৱাৰিলোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহোঁ এতিয়া, বাই। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম পুনৰ, তেতিয়া আকৌ জনাম স্বাগতম। এতিয়া আহোঁ, বাই।